মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আমি প্ৰায় ৬০টামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ১ নম্বৰ কুৱেশ্যনটো চোৱা, বৰ্তমান পৃথিৱীৰ জনসংখ্যা কিমান? এইটো প্ৰায় আনুমানিক, সঠিককৈ ক'ব পৰা নাযায়। বৰ্তমান পৃথিৱীৰ জনসংখ্যা আছে প্ৰায় ৭ বিলিয়ন। নেক্সট কুৱেশ্যনটো চোৱা, ২ নম্বৰ, হিমোফিলিয়া কোনটো ভিটামিনৰ অভাৱৰ ফলত হয়? হিমোফিলিয়া ৰোগটো কোনটো ভিটামিনৰ অভাৱৰ ফলত হয়? উত্তৰটো হ'ব ভিটামিন কে। ভিটামিন কে ৰ অভাৱত হিমোফিলিয়া নামৰ ৰোগটো হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, প্ৰথম অসমীয়া অভিধানখন কিমান চনত প্ৰকাশিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব প্ৰথম অসমীয়া অভিধানখন প্ৰকাশিত হৈছিলে 1867 চনত। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষৰ থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। তাৰপিছৰটো চোৱা, ৪ নম্বৰ, ঘুমুৰ নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? ঘুমুৰ নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰটো হ'ব ৰাজস্থানৰ লগত জড়িত। তাৰপিছৰ প্ৰশ্নটো ৫ নম্বৰ, ভাৰতলৈ প্ৰথম কোনসকল আহিছিল? মানে ভাৰতলৈ প্ৰথমে আহিছিলে আৰ্যসকলে। তাৰপিছৰ প্ৰশ্নটো চোৱা, অসমৰ এবিধ উল্লেখযোগ্য নৃত্য কি? অসমৰ এবিধ উল্লেখযোগ্য নৃত্য হৈছে বিহু। তাৰপিছৰ প্ৰশ্নটো, বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান দিন সময় লয়? আমাৰ যে বুধ গ্ৰহ আছে, শুক্ৰ গ্ৰহ আছে, এই গ্ৰহকেইটাৰ ভিতৰত বুধ গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান দিন সময় লয়? উত্তৰটো হ'ব ৮৮ দিন সময়ৰ প্ৰয়োজন হয়। আৰু যদিহে তোমালোকক বিচাৰা যে কোনটো গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লয়, কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা কিমান, আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো, আটাইতকৈ সৰু গ্ৰহ কোনটো, এইবিলাকৰ ওপৰত ভিডিঅ' লাগে, এটা তোমালোকে কমেণ্ট কৰি জনাবা, আমি এটা ভিডিঅ' তোমালোকক বনাই দিম। নেক্সট প্ৰশ্নটো চোৱা, কোনটো হৰমনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে? আমাৰ যে দেহৰ ৰক্তচাপ, সেইটো কোনটো হৰমনে নিয়ন্ত্ৰণ কৰে? ইয়াৰ উত্তৰটো হ'ব ভাছোপ্ৰেছিন নামৰ হৰমনে আমাৰ দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। ৯ নম্বৰ প্ৰশ্ন, হালধীয়া চৰাই বাওধান খাই নামৰ ছবিখনে কিমান চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ স্বৰ্ণকমল লাভ কৰিছিলে? উত্তৰটো হ'ব 1987 চনত হালধীয়া চৰাই বাওধান খাই নামৰ ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ স্বৰ্ণকমল লাভ কৰিছিলে। তাৰপিছৰ প্ৰশ্নটো, ভাৰত ত্যাগ আন্দোলন কোন বছৰত হৈছিলে? সকলোৱে জানা 1942 চনত হৈছিলে ভাৰত ত্যাগ আন্দোলন বা কুইট ইণ্ডিয়া মুভমেণ্ট। নেক্সট কুৱেশ্যন 11 নম্বৰ, লাভানী নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰটো হ'ব লাভানী নৃত্য মহাৰাষ্ট্ৰ ৰাজ্যৰ লগত জড়িত। তাৰপিছৰ প্ৰশ্নটো চোৱা, অসমীয়া সাহিত্যত সাহিত্যৰথী হিচাপে কাক জনা যায়? ইয়াৰ উত্তৰটো সকলোৱে জানা যে অসমীয়া সাহিত্যত সাহিত্যৰথী হিচাপে জনা যায় লক্ষ্মীনাথ বেজবৰুৱাদেৱক। তাৰপিছৰ প্ৰশ্নটো, ব্ৰিটিছ ভাৰতৰ সময়ত ভাৰতীয় জাতীয় সেনাৰ বিশেষত্ব কি আছিল? উত্তৰটো হ'ব ব্ৰিটিছ ভাৰতৰ সময়ত ভাৰতীয় জাতীয় সেনাৰ বিশেষত্ব আছিল গেৰিলা ৱাৰফেয়াৰ। নেক্সট 14 নম্বৰ প্ৰশ্ন, মোহিনী অট্টম নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰটো হ'ব মোহিনী অট্টম নৃত্য কেৰালা ৰাজ্যৰ লগত জড়িত। তাৰপিছৰ প্ৰশ্নটো চোৱা, 15 নম্বৰটো, প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ গৰাকী কোন? প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ গৰাকী হৈছে পদ্মনাথ গোহাঁই বৰুৱা। 16 নম্বৰ প্ৰশ্নটো চোৱা, কোষৰ কোনটো অংশক কোষৰ পাৱাৰ হাউচ বুলি কোৱা হয়? উত্তৰটো হ'ব কোষৰ মাইট্ৰকণ্ড্ৰিয়াক। মাইট্ৰকণ্ড্ৰিয়া শব্দটো ভুল হৈ আছে, তোমালোকে শুদ্ধ কৰি ল'বা। কোষৰ মাইট্ৰকণ্ড্ৰিয়া অংশটো কোষৰ পাৱাৰ হাউচ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 17 নম্বৰটো চোৱা, অসমৰ কোনজন মুখ্যমন্ত্ৰী মাত্ৰ 2 মাহহে মুখ্যমন্ত্ৰী হিচাপে আছিলে? উত্তৰটো হ'ব অসমৰ কেশৱ চন্দ্ৰ গগৈ। তেওঁ মাত্ৰ 2 মাহহে মুখ্যমন্ত্ৰী হিচাপে আছিল। নেক্সট প্ৰশ্নটো চোৱা, চৌৰি চৌৰা ঘটনাটো কিমান চনত সংঘটিত হৈছিলে? উত্তৰটো হ'ব চৌৰি চৌৰা ঘটনাটো সংঘটিত হৈছিলে 1922 চনত। তাৰপিছৰ প্ৰশ্নটো, ছালফাৰৰ পৰমাণু ক্ৰমাংক কিমান? ছালফাৰৰ পৰমাণু ক্ৰমাংক কিমান? ছালফাৰৰ পৰমাণু ক্ৰমাংক হৈছে 16। নেক্সট প্ৰশ্ন 20 নম্বৰ, স্বাধীন অসমৰ প্ৰথম বিধানসভা নিৰ্বাচন কিমান চনত অনুষ্ঠিত হৈছিলে? উত্তৰটো হ'ব স্বাধীন অসমৰ প্ৰথম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে 1952 চনত। 21 নম্বৰ প্ৰশ্ন, ভাৰতীয় আইন 1919ৰ মুখ্য বৈশিষ্ট্য কি আছিল? উত্তৰটো হ'ব ভাৰতীয় আইন 1919ৰ মুখ্য বৈশিষ্ট্য আছিল কেন্দ্ৰীয় চৰকাৰৰ ৰাজহৰ উৎস হিচাপে আয়কৰ। নেক্সট প্ৰশ্নটো চোৱা, কিমান চনত মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে? উত্তৰটো হ'ব 1972 চনত মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰিছিল। তাৰপিছৰ প্ৰশ্নটো, গাঁওবুঢ়া নামৰ ধেমেলীয়া নাটকখনৰ ৰচক কোন? উত্তৰটো হ'ব গাঁওবুঢ়া নামৰ ধেমেলীয়া নাটকখনৰ ৰচক হৈছে পদ্মনাথ গোহাঁই বৰুৱা।
নেক্সট প্ৰশ্ন চাহৰ বৈজ্ঞানিক নাম কি চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চিনেনচিছ হৈছে চাহৰ বৈজ্ঞানিক নাম নেক্সট প্ৰশ্ন ভাৰতত সৰ্বপ্ৰথম এটিএম সেৱা আগবঢ়োৱা বেংকটো কি উত্তৰটো হ'ব ভাৰতত সৰ্বপ্ৰথম এটিএম সেৱা আগবঢ়োৱা বেংকটো হৈছে অন্ধ্ৰ বেংক 26 নম্বৰ প্ৰশ্ন কোন বছৰত দ্বিতীয় ৰাউণ্ড টেবল কনফাৰেন্স অনুষ্ঠিত হৈছিল উত্তৰটো হ'ব 1931 চনত নেক্সট কুৱেশ্যন 27 নম্বৰ বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰটো হ'ব 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় 28 নম্বৰ প্ৰশ্ন ভাৰতীয় জনসংঘ দলৰ জন্ম কেতিয়া হয় উত্তৰটো হ'ব ভাৰতীয় জনসংঘ দলৰ জন্ম হয় 1951 চনত 29 নম্বৰ প্ৰশ্ন অস্কাৰ বঁটা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল উত্তৰটো হ'ব 1929 চনত অস্কাৰ বঁটা আৰম্ভ কৰা হৈছিল নেক্সট প্ৰশ্নটো চোৱা কোনটো ভিটামিনৰ অভাৱৰ ফলত ৰিকেটছ বেমাৰ হয় উত্তৰটো হ'ব ভিটামিন ডিৰ অভাৱৰ ফলত ৰিকেটছ বেমাৰ হয় 31 নম্বৰ প্ৰশ্ন মেঘদূতৰ ৰচক কোন মেঘদূতৰ ৰচক হৈছে কালিদাস নেক্সট কুৱেশ্যন 32 নম্বৰ 1964 চনত কোনজন ব্যক্তিয়ে মৰণোত্তৰভাৱে ভাৰত ৰত্ন লাভ কৰিছে উত্তৰটো হ'ব 1964 চনত লাল বাহাদুৰ শাস্ত্ৰীয়ে মৰণোত্তৰভাৱে ভাৰত ৰত্ন লাভ কৰিছিল তাৰপিছৰ প্ৰশ্নটো চোৱা ভাৰতৰ আটাইতকৈ পুৰণি খাৰুৱা তেলৰ শোধনাগাৰটো ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ আটাইতকৈ পুৰণি খাৰুৱা তেল শোধনাগাৰটো অসমৰ ডিব্ৰুগড়ত অৱস্থিত তাৰপিছৰ প্ৰশ্নটো চোৱা মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 98.6 ডিগ্ৰী ফাৰেনহাইট নেক্সট প্ৰশ্ন 35 নম্বৰ চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱ এটাৰ নাম লিখা চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকে পালন কৰা উৎসৱ এটা হৈছে টুচু পূজা নেক্সট কুৱেশ্যন চোৱা কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোন প্ৰথমবাৰৰ বাবে বিহু পতাকাখন অংকন কৰিছিলে উত্তৰটো হ'ব নিপ বৰুৱাই তেওঁ এজন চলচ্চিত্ৰ নিৰ্মাতা তেওঁ পোন প্ৰথমবাৰৰ বাবে আমাৰ বিহু পতাকাখন অংকন কৰিছিল নেক্সট কুৱেশ্যন চোৱা ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ জন্ম পাকিস্তানত হৈছিলে ভাৰতৰ ডক্টৰ মনমোহন সিঙৰ জন্ম পাকিস্তানত হৈছিল মানে বৰ্তমানৰ পাকিস্তানত 1947 চনত নেক্সট কুৱেশ্যন চোৱা 38 নম্বৰ সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয় সতী জয়মতী দিৱস পালন কৰা হয় 27 মাৰ্চ তাৰিখে নেক্সট 39 নম্বৰ প্ৰশ্ন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল এই এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায়ে আহে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে গতিকে ইয়াৰ বিষয়ে যদি বহলকৈ লাগে মই এটা ভিডিঅ' বনাম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব তাত গোটেইখিনি দিয়া হ'ব কিহৰ কাৰণে হত্যাকাণ্ড সংঘটিত হৈছিল কিমান চনত হৈছিল ক'ত হৈছিল গোটেইখিনি তাত দিয়া হ'ব নেক্সট প্ৰশ্ন আটাইতকৈ পাতল গেছবিধৰ নাম কি আটাইতকৈ পাতল গেছবিধৰ নাম হৈছে হাইড্ৰজেন গেছ নেক্সট প্ৰশ্নটো চোৱা 41 নম্বৰ লাচিত বৰফুকন নামৰ ছবিখন লক্ষধৰ চৌধুৰীয়ে কিমান চনত নিৰ্মাণ কৰিছিলে উত্তৰটো হ'ব লাচিত বৰফুকন নামৰ ছবিখন লক্ষধৰ চৌধুৰীয়ে 1961 চনত নিৰ্মাণ কৰিছিল তোমালোকে যদি এইখিনিৰ পিডিএফটো লাগে বা কপি কৰি ল'বলৈ বিচৰা এইখিনি ডেছক্ৰিপশ্যনত থকা ফাৰ্ষ্ট লিংকটো ক্লিক কৰি গোটেইখিনি কপি কৰি ল'বলৈ পাৰিবা আৰু ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বা তাতো ইম্পৰ্টেণ্ট নোটছ আৰু পিডিএফ বিলাক দি থকা হয় আৰু ডেইলি যে হলে কুইজ খেলিবলৈ বিচৰা টেলিগ্ৰামত জইন হ'বাই লিংক ডেছক্ৰিপশ্যনতে দি থোৱা আছে 42 নম্বৰ প্ৰশ্নটো মন কৰা কোনবিধ গেছক নিষ্ক্ৰিয় গেছ বুলি কোৱা হয় উত্তৰটো হ'ব আৰ্গন গেছক নিষ্ক্ৰিয় গেছ বুলি কোৱা হয় অসমৰ দক্ষিণে কোনখন ৰাজ্য আছে অসমৰ দক্ষিণে আছে মেঘালয় তাৰপিছৰ প্ৰশ্নটো চোৱা প্ৰথম অসমীয়া মহিলা মহকুমাধিপতি গৰাকী কোন উত্তৰটো হ'ব প্ৰথম অসমীয়া মহিলা মহকুমাধিপতি গৰাকী হৈছে সুচিব্ৰতা ৰায়চৌধুৰী তাৰপিছৰ প্ৰশ্নটো হোমিওপেথিৰ জনক গৰাকী কোন হোমিওপেথিৰ জনক গৰাকী হৈছে চেমুৱেল হ্যানিমেন নেক্সট প্ৰশ্ন সিন্ধু উপত্যকাৰ মানুহৰ মূল অৰ্থনৈতিক ভেটি কি আছিলে সিন্ধু উপত্যকাৰ মানুহৰ মূল অৰ্থনৈতিক ভেটি আছিলে কৃষি তেওঁলোকে কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰ কৰিছিল তাৰপিছৰ প্ৰশ্নটো মন কৰা 47 নম্বৰ অৰ্থশাস্ত্ৰ কাৰ শাসনকালত ৰচনা কৰা হৈছিল উত্তৰটো হ'ব অৰ্থশাস্ত্ৰ ৰচনা কৰা হৈছিল মৌৰ্যৰ শাসনকালত তাৰপিছৰ প্ৰশ্নটো চোৱা লৰ্ড কৰ্ণৱালিছে কি প্ৰথা প্ৰৱৰ্তন কৰিছিল উত্তৰটো হ'ব লৰ্ড কৰ্ণৱালিছে জমিদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল নেক্সট প্ৰশ্ন 49 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠিত হৈছিল উত্তৰটো হ'ব 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল 50 নম্বৰ প্ৰশ্ন বাবৰৰ আক্ৰমণৰ সময়ত দিল্লীৰ সুলতান কোন আছিল বাবৰৰ আক্ৰমণৰ সময়ত দিল্লীৰ সুলতান আছিল ইব্ৰাহিম লোডি
51 নম্বৰ প্ৰশ্ন উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ বিস্তাৰ কোনে কৰিছিল উত্তৰটো হ'ব উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ বিস্তাৰ কৰিছিল ৰামানন্দই 52 নম্বৰ প্ৰশ্ন পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল উত্তৰটো হ'ব পানিপথৰ প্ৰথম যুদ্ধ হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ দ্বিতীয় যুদ্ধ এইবিলাকৰ বিষয়ে ভালদৰে চাবা নেক্সট প্ৰশ্ন 53 নম্বৰ কোনজন মোগল শাসকৰ দিনত চিত্ৰকলাই বিকাশ লাভ কৰিছিল উত্তৰটো হ'ব জাহাংগীৰ নামৰ মোগল শাসকজনৰ দিনত চিত্ৰকলাই বিকাশ লাভ কৰিছিল নেক্সট কোৱেশ্চন শিৱাজীৰ ৰাজধানী ক'ত আছিল শিৱাজীৰ ৰাজধানী আছিল ৰায়গড়ত 55 নম্বৰ প্ৰশ্ন জয়পুৰ নগৰ কোনে স্থাপনা কৰিছিল জয়পুৰ নগৰ স্থাপনা কৰিছিল জয় সিংহই নেক্সট কোৱেশ্চন 56 নম্বৰ গুৰু গোবিন্দ সিংহৰ জন্ম ক'ত হৈছিল উত্তৰটো হ'ব গুৰু গোবিন্দ সিংহৰ জন্ম হৈছিল পাটনাত নেক্সট কোৱেশ্চন পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত 58 নম্বৰ প্ৰশ্ন ঋগ বৈদিক কালত আৰ্যসকলে কিহক পূজা কৰিছিল উত্তৰটো হ'ব ঋগ বৈদিক কালত আৰ্যসকলে প্ৰকৃতিৰ পূজা কৰিছিল তাৰপিছৰ প্ৰশ্নটো চোৱা ঋগ বৈদিক আৰ্যসকলৰ ভাষা কি আছিল ঋগ বৈদিক আৰ্যসকলৰ ভাষা আছিল সংস্কৃত ভাষা শেষৰ প্ৰশ্নটো চোৱা কোনখন বেদৰ ৰচনা গদ্য আৰু পদ্য উভয়তে কৰিছিল উত্তৰটো হ'ব যজুৰ্বেদ গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত এইখিনি যদি উত্তৰখিনি লাগে কপি কৰি ল'ব পাৰিবা ডেছক্ৰিপশ্যনত থকা ফাৰ্ষ্ট লিংকত ক্লিক কৰি ডেইলি কুইজ খেলিবলৈ বিচৰা বা পিডিএফ বা নোটছবিলাক যদি লাগে ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বা লিংক ডেছক্ৰিপশ্যনতে দি থোৱা আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক ইয়াতে আপলোড কৰি থকা